কথা হ'ল ঘটনাটো 17 তাৰিখে দুপৰীয়া ঠিক প্ৰায় 12টা মান বজাত হোৱা বুলি এতিয়ালৈকে আমি গম পাইছোঁ। ঘটনাটো ইনিচিয়েলি যিজন মানুহ আছিল বিকি প্ৰসাদ গুপ্তা, তেওঁৰ ৱাইফ পুনম দাস আৰু তেওঁলোকৰ এটা সৰু কণমানি ছোৱালী ৰশ্মি গুপ্তা, তেওঁলোক PVR চিটি চেণ্টাৰৰ পৰা আহি আছিলে। আহি থাকোঁতে বিশাল পইণ্ট যিটো আমাৰ ট্ৰেফিক ছিগনেল আছে তাতে তেওঁলোকে টুৱাৰ্ডছ 80 ৰোড মানে টুৱাৰ্ডছ ফ্লাইঅভাৰৰ ফালে যাবলৈ খোজোঁতেই অকণমান ছিগনেলটো অলপ ভাইলেশ্যন হৈছিলে। সেইটো লৈয়ে গোটেই বস্তুৰ আৰম্ভ হ'ল আৰু তাৰপিছতে যিখিনি আপোনালোকে দেখিছে সেইটো আমিও দেখিছোঁ। সেইটো খুব আনফৰ্চুনেট হ'ল। অসম আৰক্ষী বা অসম চৰকাৰৰ এইটো কোনো কাৰণতে এইটো গ্ৰহণযোগ্য নহয়। এইটো তেখেতৰ ইণ্ডিভিজুৱেল একশ্যন আছিলে। এইটো অসম পুলিচৰ বা অসম চৰকাৰৰ তেনেকুৱা কোনো এইটো হোৱা নাই। সেইটো কাৰণে আমি অতি দুখিত। মই নিজে তেওঁলোকৰ ঘৰলৈ আজি গৈছিলোঁ, তেওঁলোকৰ ঘৰ মালিগাঁৱত। তাত নাপালোঁ। তেখেতৰ ৱাইফ পুনম দাসৰ দেউতাক তেওঁলোকক আমি লগ পালোঁ, কথা বতৰা পাতিলোঁ। তাৰ উপৰিও চেণ্ট্ৰেল জেইলতো মই বিকি গুপ্তাকো লগ পাই আহিলোঁ। তেওঁৰ পৰাও ইনকুৱাৰীৰ যিটো দৰকাৰ সেইখিনি মই কৰি আহিলোঁ। অসম চৰকাৰ বা অসম আৰক্ষীত এইটো কোনো কাৰণত একচেপ্টেবল নহয় আৰু যিখিনি ডিপাৰ্টমেণ্টেল একশ্যন এজ পাৰ প্ৰচিডিঅ'ৰ ল'ব লাগে সেইটো অলৰেডি ইনিচিয়েট কৰা হৈছে আৰু চলি থাকিব। অন্য সহযোগীসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'বনে? সেই তাকেতো প্ৰথমতে আইডেণ্টিফিকেশ্যন প্ৰচেছটো চলি আছে। তাৰপিছতে এইটো ডিপাৰ্টমেণ্টেল একশ্যন যিটো প্ৰচিডিঅ'ৰ হয় সেইটো হ'বই। নহয়, এতিয়ালৈকেতো আমাৰ ছাছপেনশ্যনত ফখৰুদ্দিন আহমেদ কনষ্টেবল গ'ল। তাৰপিছত ইনচাৰ্জ পল্টন বজাৰ ট্ৰেফিকৰ প্ৰণৱ ডেকা তেখেতকো ক্ল'জ কৰা হৈছে। যেতিয়া ঘটনাটো সংঘটিত হৈছিল সেই সময়ছোৱাত পিছত যিটো ভিডিঅ' আছিল তাত 3জন আৰু আৰক্ষীয়ে তেতিয়া প্ৰহাৰ কৰিলে। হয়, তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰচেছ চলি আছে। আমি নাম পাইছোঁ কিন্তু এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। কনফাৰ্ম হ'লেই এইটো তেওঁলোকো ইনভেষ্টিগেশ্যনৰ এম্বিটত আহিব, মানে ইনকুৱাৰী এম্বিটত আহিব।